চুই চাব পাৰিব যে এইটো কি হয় এইটো ফুল এইটো কেইটা ফুল আছে এটা একটো লিখিব নোৱাৰিব পাৰে তো ইয়াতে মই একটো চুই চাব দিম যে কি হয় যে এই একৰ গঠনটো যে এনে এই একটো ঘূৰাই চাব পাৰিব আপোনাৰ হাতেৰে লাদি চাব পাৰিব আৰু বস্তুটো বুজিব পাৰিব গতিকে আমি এখানে এক এটা দুটা ফুল আছে ধৰক এটা দুই সংখ্যাটো আমি বুজাই দিলোঁ দুইটো কেনে নাজানিব পাৰে বা দুইটো তুমি একবাৰ ঘূৰাই চোৱা এতিয়া গম পাব এইটো দুই ধৰণৰ গতিকে এইটো আমি এতিয়া আপুনি ফুল হে কিয় দিলে ইয়াতে বেলেগ কিয় নিদিলে এইটো কাটিবলৈ মোৰ কাৰণে সহজ হয় বা মই জানো এইটো অৰিগামিটো গতিকে ক্লাছ লোৱাতে ইণ্টাৰেষ্টিঙো হ'ব কালাৰফুল হ'ব চাই ভাল পাব ল'ৰা ছোৱালী এনেকুৱা এটা ধাৰণা হ'ব যে এক বুলি ক'লে কেইবাটাও বাহিৰ চলে কেইবাটাও ফুল প্ৰশ্ন কৰিব পাৰে নিশ্চয় তেতিয়া মই বুজাই দিব লাগিব যে ইয়াতে ফুল এপাহে আছে এটা ফুলত কেইবাটাও মানে বাঢ়ি থাকিব পাৰে অলপ জটিল হ'ব নেকি তাতকৈ এটা যে মিষ্টিক দিলোহেঁতেন বা এটা কিবা গুটি দিলোহেঁতেন একে আৰু তাত কোনো অংশ নাই আৰু এনেকুৱা হ'লেহেঁতেন এতিয়া এক মানে কেইবাটাও বাহিৰৰ সমষ্টিত তেনেকুৱা বুজিব নেকি ল'ৰা ছোৱালীয়ে এতিয়া ফুল এটা ফুলে হ'ব পাৰে যদি তলৰ পিনৰ চাই এটাই বুজিব ফুল এটাই আছে না খাৰা একডালে আছে এইটো আমি যিহেতু প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালী প্ৰথম শ্ৰেণীৰ ল'ৰা গতিকে অংশ একো থাকিব নালাগে তেতিয়া বেছি সুবিধা হয় এক মানে একে আৰু তাত কোনো ভাগ কৰিব নোৱাৰি ইয়াত এক মানে এতিয়া 50টা বাহিৰো আছে তেনেকুৱা হ'ব তাৰমানে এনেকুৱা হ'ব যে কেইবাটাও অংশ লগ লাগি এটা এক হয় সেইকাৰণে একটোতো কেইবাটাও ঢালি ব্যৱহাৰ হৈছে সেইটো বুজিব নেকি ল'ৰা ছোৱালীয়ে হ'ব পাৰে হ'ব বুলি ক'ব নোৱাৰি কাৰণ মনৰ প্ৰশ্ন ধেৰ কৈছোঁ ছাৰ মানে কেইবাটাও অংশৰ সমষ্টি এক সেইকাৰণে দালিও কেইবাটাও ব্যৱহাৰ কৰা হ'ব পাৰে কাৰণ ছাত্ৰ ছাত্ৰীয়ে ফুলটো চিনি নাপাব পাৰে ছাত্ৰ এজন আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে আমাৰ উদ্দেশ্য হৈছে কি ছাত্ৰজনক কনভিন্স কৰিব লাগে যে এইটো এপাই ফুল আৰু একৰ গঠনটো এনেকুৱাই গতিকে তুমি ঘূৰাই চোৱা এইটো এক হয় এইটো মোৰ দায়িত্ব মই ছাত্ৰজনক কনভিন্স কৰাব লাগে আপুনি যে দুগুণ গুটি দিলেহেঁতেন বা তেনেকুৱা এটা যদি কিবা ভাল বস্তু পানীৰ গুটি যদি দিলেহেঁতেন কালাৰ কৰি এই টেষ্টটো ৰাখিবও সুবিধা হয় এইটো কিন্তু আপুনি এতিয়া ৰাখি ৰাখিব নোৱাৰে এইটো এতিয়া থিয় কৰি এইটো ৰঞ্জী বিধিটো মানে ইয়াৰ স্থায়িত্বটো বেছি দীঘলীয়া নহ'ব খন্তেকীয়া হ'ব ইয়াত গতিকে খুব ধুনীয়া বনাইছে আপুনি কষ্টও কৰিছে ভাল লাগিছে আমাৰ কাৰণে ডাঙৰৰ কাৰণে আকৰ্ষণীয় হৈছে কিন্তু ল'ৰা ছোৱালীৰ ধাৰণাটো অলপ পাজল লাগিব যে এক মানে কেইবাটাও বাঢ়ি থাকিব লাগিব আৰু এক মানে কেইবাটাও ডালৰ প্ৰয়োজন হ'ব এইটো অলপ ধাৰণা হ'ব পাৰে ল'ৰা ছোৱালী বাৰু ভালেই হৈছে ছাৰ আৰু নিউমেৰিচিলে ভাষাৰ ক্ষেত্ৰত আপুনি ভাষাৰ ক্ষেত্ৰত মই খালি ৰঙৰ পৰিচয় দিবৰ কাৰণে ক্ষেত্ৰত চেষ্টা কৰিছোঁ যেনে আপুনি ৰংটো চিনি পাব ধৰক এইটো কোনে গম আখৰটো চিনি নাপায় ধৰক এইটো কি ৰং কোৱাচোন এইটো ছাৰ ৰঙা তেতিয়া মই পঢ়াই দিম যে এইটো ৰেড কালাৰ ধৰক এইটো গ্ৰীণ এইটো ঘূৰাই কিনি এতিয়া আমনি নাপায় ভাল পাব যেনেকৈ ঘূৰাই দিছোঁ এইটো কি ৰং কোৱাচোন বোলে গ্ৰীণ এইটো ক'লোঁ এইটো আখৰ যোনে 3 বা 4 ক্লাছত পঢ়িবও পাৰিব আৰু ছাত্ৰজনে ৰংটোৰ বিষয়ে জানিব পাৰিব মানে তৃতীয় পৰ হ'লে এইটো পঢ়িব পাৰিব যদি প্ৰথম শ্ৰেণী হয় সিহঁতে ৰঙৰ পৰিচয়টো পাব মানে ৰংটো ছাত্ৰ ছাত্ৰীয়ে চিনি পায় ইংৰাজীতকৈ অসমীয়াটো ব্যৱহাৰ কৰিলে বেছি সুবিধা হয় কাৰণ আমি তৃতীয় শ্ৰেণীত টাৰ্গেটটো ডিএলএমটো বনাব লাগিব ইয়াত গতিকে অসমীয়াতকৈ ইংৰাজীতকৈ অসমীয়া হ'লে বেছি ভাল হয় আৰু ইয়াত ধৰক এই ডিএলএমটো আমি দেখাৰ লগে লগে ক'ব নোৱাৰি ইয়াত কি বুজাব বিচাৰিছে কাৰণ ইয়াতে গ্ৰীণ বুলি লিখা আছে কিন্তু ইয়াত ইয়েলো কালাৰটোহে আছে এইফালে কি আছে বাদ দিয়ক গ্ৰীণ লিখা ঠাইখিনিত কি আছে ইয়েলো আছে ল'ৰা ছোৱালীয়ে পাজল লাগিব গ্ৰীণ কালাৰ এইটোৱে বুলি ভাবিব পাৰে দ্বিতীয়তে কথা এটা আছে কি এইটো ব্লেক বাৰু ব্লেক বুলি ধৰি লৈছোঁ একে কালাৰ ব্লেকত যিটো আছে বেকগ্ৰাউণ্ডত এতিয়া গ্ৰীণতো বেকগ্ৰাউণ্ডত সেইটোৱে আছে গতিকে ল'ৰা ছোৱালীয়ে অলপ পাজল লাগিব কাৰণ বিপৰীত লিখাটোত বিপৰীতটো আমি বুজাব বিচাৰিছোঁ সেইটো হোৱাতকৈ লিখাটো য'তে আছে সেইটো কালাৰ হ'লে বেছি ভাল হয় এইটো আমি ব্লেক লিখিছোঁ লিখা কালাৰটো বেকগ্ৰাউণ্ডটো ব্লেক হ'লে ল'ৰা ছোৱালী বুজিবও বেছি সহজ হয় ইয়াত বিপৰীত হৈ গ'ল নহয় গতিকে ল'ৰা ছোৱালী অলপ টান হ'ব তথাপিও ভালেই হৈছে কিন্তু চতুৰ্থ ভাইভৰ কাৰণে ঠিকে আছে প্ৰথম দ্বিতীয়ৰ কাৰণে অলপ জটিল হ'ব এইটো মই চাইছোঁ বাৰু ধৰক এইটো এক এই একটোৰ লগত একটো পূৰণ এগুণ এক দুগুণ 2 এক
গুণ তিনি এখন পুৰণৰ প্ৰথম নেউটা ধৰক এতিয়াটো ঘূৰাই দিলোঁ এইটো 2 এই 2টোৱে এই প্ৰথমটো ভৰোৱাৰ কাৰণে এটা অসুবিধা আছে এই 2টোৱে এই কাৰ্যটো বুজাইছোঁ যে এই 2টোৱে এই একটোৰ লগতে পূৰণ কৰিম 2 গুণ 2 2 গুণ 4 পূৰণ নেউটা কিন্তু স্যার এই কিতাপত যেবিলাক আমার নেউটার ভাগ লেখা থাকে তার পূরণ ফলটো কিন্তু এইফালে থাকে পূরণ ফলটো এইফালে থাকে এইফালে দেখুৱাব নোৱাৰোঁ পূৰণ ফলটো আমি ইফালে সমান চিন দেখি ইফালে থাকিব লাগিব উল্টা চাইডে গুচি লেফ্ট চাইডে গুচি গ'লে তেতিয়া পাজুল হৈ যাব সিহঁতৰ নেউটাখন পঢ়াত ভুল কৰি দিয়ে কিতাপত যিখন নেউটা লেখা থাকিব সেইখন পঢ়াত ভুল কৰিব কাৰণ নেউটাখনত লিখাই থাকোঁতে আমি 1 পূৰণ 2 সমান 2 1 পূৰণ 2 সমান 2 2টো কিন্তু ৰাইট চাইডে থাকিব পূৰণ ফলটো ৰাইট চাইডে থাকিব আপোনাৰ কিন্তু লেফ্ট চাইডে হৈছে লেফ্ট চাইডে হৈছে সেইকাৰণে ল'ৰা ছোৱালীৰ এইটো যদি শুদ্ধ বুলি ধৰিলে তেতিয়াহ'লে কিতাপটো তেওঁলোকে ভুল বুলি কৰিব আৰু কিতাপত যদি শুদ্ধ বুলি ধৰিলে তেওঁলোকে যে ধন্যবাদ